তো হেল্ল' গাইজ কেনে তো গাইজ বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাই আছোঁ আজি আমি ৰাতিপুৱাই যাই আছোঁ কাজিৰঙা জাগা এটাত মানে তো বেছি বগিনাত খুব ক'ত যাই আছোঁ দেখাই আছোঁ বলক বলক চাক এইটো কৰ চালা ভিডিঅ' কৰিব কচি দেখাব ধৰিলে এতিয়া ইনষ্টা মডেল পায় কচি দেখাই আছেচোন তো গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ জেগাটো এইটোৱে হ'ল জেগাটো অৰ্কিড পাৰ্ক কাজিৰঙাৰ অৰ্কিড উদ্যান তো গাইজ ইয়াতে বোলে 18টা নে 19টা পইণ্ট আছে বোলে একেলগে গোটেই ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয় গাইজ এতিয়া যাই আছোঁ অসমৰ জাতীয় সংগ্ৰহালয় मछली के जो छिलके होते हैं क्या कहते हैं ये चाय छानने के लिए मिक्स करने के लिए সাউথ চাকনি এটা আমাৰ ঘৰত দ্বিতীয় আছে এই দালি ঘটালিবৰ কাৰণে ইউজ কৰে গাইজ এখন সাউথ চাকনি এইটো দালি ঘটালিব ইউজ কৰে দালি ভাঙি দালি মানে যেতিয়া নিখিজে তেতিয়া এনেকে লাহেকে থৈ দিয়ক পিছত নহ'লে কেছ চেছ হৈ যাব আমাৰ ওপৰত মটকা পাত্ৰ 65% দাম বাঢ়ি গ'ল 65% দাম বাঢ়ি দিলেতো দাৰু পিনে वाला বৰ ফূৰ্তি লাগিছে ন বা অসমীয়া কি ইউজ কৰে আচ্ছা और इस तरफ ये तीनों ये गोलियां हैं ऐसे 150 साल पुरानी गोली है ये काफी छोटा होता है इसीलिए क्योंकि अब से 150 साल पहले जब भी लड़की की शादी होती थी तो बहुत ही कम एज में मतलब 8-9 साल में ही हो जाती थी इसलिए गोलियां भी काफी इस तरीके से मतलब छोटा हुआ करता था अच्छा बाल्य विवाह और ये डोली है रॉयल फैमिली लोग इसको यूज करते थे ये डोली और बाकी वो ऐसे ड्रेसेस को मतलब पहना जाता है धूप और बारिश से बचने के लिए जो ऊपर पहनते हैं और इस स्कर्ट को पहना मतलब नीचे पहना जाता है খেৰ ন এইটো খেৰ পিন্ধিছিল মাথাত যে হেৰি ডিঙি কটাৰ পিছত যে কিবা বোলে হেৰি কৰে কাটি লৈ যে কাটি লৈ মানে এটা নিশান ৰাখা হয় সিহঁতে যিমানটা মাথা কাটিছে সিমানটা সিহঁতে নিজৰ বডিত এটা টাটু বনোৱাৰ দৰে মানে বনায় আৰু কিছুমানে যদি কিছুমান মানে ট্ৰাইবৰ যদি সিহঁতৰ মুখীয়াজনক কাটে তেখেতে মানে নিজৰ বডিত এটা ডাঙৰ নিশান বনায় মানে কি ট্ৰাইবে হৈছিলে নাগালেণ্ডত বসবাস কৰা যায় শিৱসাগৰৰ ফালে আছে আচ্ছা শিৱসাগৰ নাগা ভিলেজো আছে ইয়াৰ কাৰণে আমি হিন্দীত কথা কৈ আছে নহ'লে অসমীয়াতে ক'লে এইটো কিয় বাকী এইটো মূৰত আচ্ছা আৰু এইকেইটা কি হয় তাৰপিছত বৰ চালনী এইখিনি মুখা আচ্ছা আৰু এইবিলাক চেণ্ডেলবিলাক কাৰ আচ্ছা ফানত কি আৰু এইটো মোৰ মাৰো একযোৰ এনেকুৱা আছে আহোমসকলে ব্যৱহাৰ কৰিছিলে অঁ হেংদাংখন নহয় বাৰু আহোমসকলে ব্যৱহাৰ কৰে এখন পাঞ্জাৱীসকলৰ এখন য়ক্সা নৌকাসকলে ব্যৱহাৰ কৰে আৰু এখন হৈছে জাপানৰ চামুৰাইসকলে ব্যৱহাৰ কৰে কাটানা বুলি কয় এইটো কাৰ্বিসকলৰ এইটো এখন ব্ৰাহ্মিছসকলৰ আৰু এইটো কি হয় তলৰকেইটা কি হয় আচ্ছা হাতে চিলে পিন্ধে এইটো কঁকালশাল বুলি কয় কঁকালত বান্ধি পেলাই বয় আচ্ছা কি গামোচা বনাইছে কি বনাইছে আচ্ছা লাইভ চলি থাকে মানে আৰু লাইভ মানে বাহিৰৰ পৰা যিখিনি পৰ্যটক আহে তেখেতসকলক দেখাবৰ কাৰণে ইয়াতে মানে আমাৰ কাম চলি থাকে আমাৰ তাতে চলিয়ে থাকে বিয়া চিয়া পাতিলে আহিব আমাৰ তাতে কাপোৰ নিব শুৱালকুছিত অঁ বহুত ডাঙৰ পেপাৰচোন বজাব পাৰে যদি কোনোবাই জানে বজাব বজাব পাৰে প্ৰিয়ম ট্ৰাই কৰা অলপ মই ট্ৰাই কৰি চাওঁ বহুত পাৱাৰ লাগিব চাগে চাওকচোন ভাঙি চাঙি যাব আচলতে অঁ ঘৰতে বজাব এইটো ভাঙিলে পইচা ভৰি মৰিব লাগিব আৰু জেলটো এক্সট্ৰা ফাটিছে ঢোলটো হা খাচী গছৰ
হাসি গছৰ বাকতে লিখা কীৰ্তন পুথি হয় খাচী গছটো হেৰি নহয় জানো আগৰ গছটো নহয় জানো যিটো মানে তাৰ চাউলটোত লিখে বাকলিটোত লিখে মানে গজাৱলী ভাষাত লিখা আছে যিটো পাৰফিউম আৰু হেৰি আল্ট্ৰা বনাবৰ কাৰণে ব্যৱহাৰ কৰা হাসি গছ গোলাঘাট ডিষ্ট্ৰিক্টত ফেমাছ গোলাঘাট আৰু হোজাই চিয়ৰ ন আপুনিতো মিছা এটা কোৱা নাই পিছত আৰু কোনোবা গালি পাৰিম মোকে গালি পাৰিব আৰু বাকি মানে আমাৰ ইয়াতে আমাৰ অসমত যিমানখিনি ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেইখিনি আগতে ৰজা মহাৰজাসকলে বনাইছিলে বা খনন কাৰ্যৰ দ্বাৰা মানে এইফালে শিলৰ যুগৰ পৰা এইটো মানুহ এই মানুহ ঢুকালে দিয়ে ন মানুহ ঢুকালে আচ্ছা এইটো খাচী মানুহবিলাকে দিয়ে তই দিছা বা লিখা এইটো ইয়াতে মানে কালচাৰেল ইভেণ্ট আমি হৈ থাকে পুৰা আধা ঘণ্টা মূৰে মূৰে এনেকৈ ডেন্স পাৰফৰ্ম কৰি থাকে তেওঁলোকে চালিয়া বিহু বোলে 18টা নে 19টা পইণ্ট আছে বোলে একেলগে গোটেই ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয় গতিকে আৰু এটা দেখাই আছোঁ এতিয়া এইটো চব ফুল চুল আছে চব অৰ্কিড বলক এইটো বোলে চবতকৈ ৱৰ্ল্ডৰ চবতকৈ সৰু অৰ্কিড একদম সৰু ফুল দেখিছে নে এইটো ফুল এইটো আৰু ৱৰ্ল্ডৰ চবতছে সৰু বস্তুটো এটাত আছে কেইটা আছে 18টা মান আছে ন জেগা পইণ্ট 21 এটা ভিডিঅ'ত দেখা পাৰিম নে নাইবা ভগৱানে জানে অলপ অলপকৈ দেখাম দিয়ক